দেখুৱাম 31 ফুট বাই 14 ফুটৰ ঘৰত ইফালে পিনটোৰ পৰা 3 ইঞ্চি গাঁথনি কৰা হৈছে। তো টপলৈকে কিমান ইটা লাগিব এই বিষয়ে এই ভিডিঅ'টোত ক'ম আৰু কেনেকুৱা ডিজাইনত খিৰিকীবোৰ দিয়া হৈছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আগতে অলৰেডি এটা ৰুম বনোৱা আছিলে, লগত দুটা ৰুম জইন দি এল টাইপত ঘৰটো বনোৱা হৈছে। এইটো সন্মুখৰ ভাগ, ইয়াত এখন দৰ্জা দিয়া হৈছে আৰু সন্মুখ ফালে ইফালে 3 পেল্লাৰ খিৰিকী এখন দিয়া হৈছে। খিৰিকীবিলাকত এনেকৈ ৰ'দ দিয়া হ'ল, ইফালে ভিতৰত সোমাই যায়। পিছফালে এখন খিৰিকী আছে আৰু মুধাৰ ফালেও 3 পেল্লাৰ খিৰিকী এখন আছে। গোটেইখন খিৰিকীতে ৰ'দ দিয়া হৈছে। তিন পাল্লা খিৰিকীখনৰ ঠিক ওপৰতে 2.5 ফুটি চাইজৰ দুখন ভেন্টিলেশ্যন দিয়া হৈছে আৰু ইফালেও খিৰিকীৰ ওপৰেদি দিয়া যাব আৰু এইখন মাজৰ পাৰ্টিশ্যন ৱাল। ঘৰটোৰ ইটা কথা কাম গোটেই কমপ্লিট হৈয়ে গৈছে। ইফালে পিছফালৰ চাইডটো এইখিনিত ভেন্টিলেশ্যন দিব বাকী আছে, সেইটো লগাই দিম বাৰু। পিছফালে এনেকৈ এখন খিৰিকী আছে 2 পেল্লা, খিৰিকীবিলাকত ৰ'দ দিয়া হৈছে আৰু এইখন পিছফালে আহিব পৰাকৈ এখন দৰ্জা দিয়া হৈছে। এইটো 2 নম্বৰ ৰুম, ইয়াতো দুখন খিৰিকী দিয়া হৈছে 2 পেল্লাৰে। এইটো এটা আগৰে পুৰণি ঘৰ, ইয়াৰ লগত এল কৰি দিয়া হ'ব। ইয়াতো গোটেইখিনি এতিয়াই গাঁথনি কৰা হৈছে ঘৰটোৰ। এইফালে ভেন্টিলেশ্যনবিলাকো ধুনীয়াকৈ লগাই দিয়া হৈছে য'ত যেনেকৈ লাগে। এইখিনি পিছফালৰ ফালটো, তো গোটেইখিনি কাম ক্লিয়াৰে হৈছে। ইয়াত আমি গোটেইখিনি 3 ইঞ্চি গাঁথনি কৰিলোঁ ভিঠিৰ পৰা ওপৰলৈকে। ইয়াত আমাৰ গোটেইখিনি মিলি এতিয়া গ'ল আমাৰ 2500। এতিয়াত আমাৰ 2টা ৰুম কমপ্লিট হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।